গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনালোঁ আৰু এতিয়া মৰ্ণিং হৈছে 6টা বাজিলে আৰু মই ওলাইছোঁ অকণমান এক্সাৰচাইজ কৰিবৰ কাৰণে। এক্সাৰচাইজ কৰিবৰ কাৰণে যাওঁতে এটা ধুনীয়া পৰিৱেশৰ মাজত যাবলগীয়া হয় আৰু ভাবিলোঁ এটা ভিডিঅ' কৰি দিওঁ। এখন ধুনীয়া স্কুল, ইংলিছ মিডিয়ামৰ স্কুল হয় আৰু ছাইডতে ধুনীয়া ধুনীয়া নাৰিকল গছ আছে। এটা বহুত ধুনীয়া পৰিৱেশ হয় ৰাতিপুৱাৰ সময়ত। জেগাটুকুৰা কেৰেলা হয় আৰু আহি পালোঁহি হাই ৰোডত। গৈ আছোঁ হাই ৰোডে, এইবিলাক চুপাৰবিলাক আহি আছে। খোজকাঢ়ি যাওঁ, বেছি দূৰ নহয়, ওচৰে বাৰু। বেছি টাইম নালাগে, 2 মিনিট সময় লাগে, কিন্তু মই ভিডিঅ'টো বনাবৰ কাৰণে লাহে লাহে গৈ আছিলোঁ। চেনেলটো চাই জনাব কেনেকুৱা ভাল লাগিছে নে বেয়া লাগিছে ভিডিঅ'বিলাক চাই। আৰু হেৰি পালোঁহি জিম ক্লাবৰ ওচৰত। SBI বেংকৰ তলতে আছে জিম ক্লাব। আমাৰ ককা এজনে চাহ বনাই আছে, তাৰ ওচৰতে একাপ চাহ খাই মেলি জিমলৈ যাম। ৰাতিপুৱা নষ্ট কৰি আহিলোঁ, ব্ৰেড কিবাকিবি খাই আহিলোঁ, হ'লেও ইহঁতে সদায় চাহকাপ মোৰ থাকেই। এইবিলাক খোৱা বস্তু যোনে যি ভাল পায় খাব পাৰে। আৰু লাহেকৈ SBI বেংক, তলতে আছে জিম ক্লাব। মই আহিছোঁ, মোৰ অহা লেট হ'ল, জিম খোলে 5:30, অহাৰ দেৰি হৈ গ'ল। সকলোবিলাক আহি মাৰি আছে, টাইমটো লেট হোৱাৰ কাৰণে ভিডিঅ' কৰি আহিলোঁ। ব'লকচোন যাওঁ, অলপমান এক্সাৰচাইজ কৰি লওঁ। মানে মই যাওঁ জিমৰ পৰা আহি মেলি ৰুমৰ মুখে উভতিছোঁ। ৰুমৰ মুখে উভতাৰ সময়ত ৰুম গৈ আছোঁ, এফালে মালিকৰ মানুহবিলাকে কাম লাগি আছে আৰু মোৰ ৰুমৰ 2জনী মেকুৰী পোৱালি আছে। তাক অকল খাবৰ কাৰণে লাগে। অকল চিঞৰি থাকে। আৰু ডিউটিলৈ অহাৰ পিছত সময় হ'ল 4টা বাজিলে, 4 PM। এতিয়া চাহ খোৱা টাইম, সকলোৱে বহি চাহ খাই আছে আৰু লগৰ লগত ময়ো বহি আছোঁ লগৰবিলাকৰ লগতে। ভিডিঅ'টো যদি এডিটিঙত যদি বেয়া হৈছে জনাব অলপমান। মানে ক'লোঁ জয় অসম। নমস্কাৰ। যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পায়, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'বিলাক কেনেকুৱা, ভাল হৈছে নে বেয়া হৈছে। তেতিয়া আগলৈ ভিডিঅ' দি যাব চেষ্টা কৰিম। অ'কে, বাই।